হে দোস্ত, আপুনি নিশ্চয় গুগল শব্দটো শুনিছে নাইবা গুগলৰ বিষয়ে কিবা অলপ হ'লেও জানে বা যিসকল বন্ধু বান্ধৱী ইণ্টাৰনেটৰ লগত জড়িত তেওঁলোকে নিশ্চয় গুগল শব্দটো শুনিছে। কিন্তু গুগল শব্দটোৰ লগত কিছুমান নজনা ৰহস্য আছে যিকেইটা মই আজি আপোনালোকক ক'ম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু যিসকলে এই ৰহস্যকেইটা জানে তেতিয়াহ'লে তেওঁলোকে এই ভিডিঅ'টো চাব নালাগে, অলপমান হামু দিয়ক, আৰাম পাব, গৰমত ফেনখন জ্বলাই কিনে বা যাৰ ঘৰত এচি আছে তেওঁলোকে এচিত মানে ৰুমত থাকি কিনে অলপমান হামু দিয়ক, আৰাম পাব। আৰু যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে নিশ্চয় ভাল পাব এই তথ্যকেইটা জানি, মই আশা কৰিছোঁ। তো বলক আমি ভিডিঅ'টোৰ শুৰুৱাত কৰোঁ। চাওক, প্ৰথম ৰহস্যটো মই আপোনালোকক কৈছোঁ। গুগলৰ বাৰু প্ৰথম নেম কি আছিল আপোনালোকে জানেনে? যেতিয়া গুগল আৱিষ্কাৰ কৰা হৈছিল তেতিয়া গুগলক বাৰু কি নামেৰে নামাকৰণ কৰা হৈছিল? গুগলক নামকৰণ কৰা হৈছিল বেক ৰেপ বুলি, অৰ্থাৎ যাক হিন্দীত কোৱা হয় কমৰ কো খিচনা। আৰু এই নামটো ৰাখিছিল গুগলৰ ফাউণ্ডাৰ লেৰী পেজ আৰু চাৰ্জি ব্ৰিনে। নামটো নিশ্চয় আপোনালোকে অলপ মনত ৰখাত টান হ'ব যে লেৰী পেজ আৰু চাৰ্জি ব্ৰিনে এই নামটো ৰাখিছিল বেক ৰেপ বুলি। আৰু এনেকুৱা নাম এটা তেওঁলোকে কিয় ৰাখিছিল মই নাজানো, আপুনি যদি জানে কমেণ্ট কৰিব। চাওক, এইবাৰ মই আপোনালোকক কৈছোঁ 2 নম্বৰ ৰহস্যটো। গুগল শব্দটো বাৰু ক'ৰ পৰা আহিছে? গুগল শব্দটো আহিছে GOOGL, অৰ্থাৎ গুগল শব্দটোৰ পৰা আহিছে। এই শব্দটো ব্যৱহাৰ কৰিছিল গণিতজ্ঞসকলে, যাৰ অৰ্থ হৈছে 10 to the 100 পাৱাৰ, অৰ্থাৎ 1ৰ পিছত 100টা শূন্য। তো নিশ্চয় আপোনালোকে গম পালে গুগল শব্দটো ক'ৰ পৰা আৱিষ্কাৰ হৈছিল, যিটো শব্দ ব্যৱহাৰ কৰিছিল গণিতজ্ঞসকলে। শেষত মই পুনৰ আৰু এবাৰ কৈছোঁ 10 to the 100 পাৱাৰ, অৰ্থাৎ 1ৰ পিছত 100টা শূন্য। আৰু এইটোৱে হ'ল গুগলৰ অৰ্থ। চাওক, এইবাৰ মই আপোনালোকক কৈছোঁ 3 নম্বৰ ৰহস্যটো। আমি যদি কিবা এটা বস্তু বুজি নাপাওঁ তেতিয়া আমি গুগলত চাৰ্চ কৰি কিনে চাওঁ। আপুনিও চাই, আপোনাৰ বন্ধু হৰকান্তও চাই বা মই কমল ডেকাও চাওঁ গুগলত চাৰ্চ কৰি কিনে কিবা এটা বস্তু বুজি নাপালে। কিন্তু আপুনি জানেনে প্ৰতিদিনে প্ৰায় 1 বিলিয়ন মানে 1 বিলিয়ন বস্তু গুগলত চাৰ্চ কৰা হয়, যাৰ ফলত 200 টন কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আপুনি হয়তো ভাবিছে যে কমল পাগল হৈছে, আৰু আপুনি মোক ক'বও পাৰে কমেণ্টত যে কমল পাগল হৈছে, যে গুগলত বস্তু চাৰ্চ কৰিলে কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হ'ব। হয়, এইটো এটা সঁচা তথ্য যে 1 বিলিয়ন প্ৰতিদিনে চাৰ্চ কৰা হয় গুগলত, তথ্য বা কিবা কিবি বস্তু গুগলত চাৰ্চ কৰা হয়, আৰু যাৰ ফলত 200 টন কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয়। তেতিয়াহ'লে পৰিৱেশ যে প্ৰদূষণ হৈ আছে, গুগলৰ পৰাও কিন্তু অলপ হ'লেও প্ৰদূষণ হৈ আছে। চাওক, এইবাৰ মই আপোনালোকক কৈছোঁ 4 নম্বৰ ৰহস্যটো, যিটো ৰহস্য শুনিলে আপোনাৰ হয়তো হাঁহি উঠিব। প্ৰথম শুনোতে মোৰো হাঁহি উঠিছিল। চাওক, আপোনাৰ বন্ধু হৰকান্তই যিটো অফিচত কাম কৰে বা আপুনি যিটো অফিচত কাম কৰে বা যিখন কলেজত পঢ়ে, যদি কিবা খাব লগা হয় তেতিয়াহ'লে অফিচৰ বাহিৰৰ পৰা বা কলেজৰ বাহিৰৰ পৰা কেণ্টিনত খাব লগা হয়। কিন্তু গুগলৰ যিসকল কৰ্মচাৰী আছে, গুগলৰ যিটো অফিচ আছে, তাত 150 ফুটৰ মূৰে মূৰে মানে 150 ফুটৰ মূৰে মূৰে তেনেকুৱা কেণ্টিন আছে বা তেনেকুৱা ৰেষ্টুৰেণ্ট আছে, তাত তেওঁলোকে খাব পাৰে বস্তুবিলাক। তেনেকুৱা ফল মূল থাকে বা ব্ৰেড থাকে, কিবা কিবি থাকে আৰু তেনেকুৱা খোৱা বস্তু থাকে, আপেল কমলা কিবা কিবি এনেকুৱা থাকে, আৰু য'ত গৈ কিনে তেওঁলোকে খাব পাৰে। 150 ফুটৰ মূৰে মূৰে মানে তেনেকুৱা বস্তু ৰাখি থয়। কমলা থ'লে ক'ৰবাত কল থ'লে, ক'ৰবাত ব্ৰেড থ'লে, ক'ৰবাত ভাজা থ'লে, এনেকুৱা কিবা কিবি বস্তু থৈ দিয়ে। আৰু এইটো বাৰু কিয় কৰিছে এনেকুৱা গুগলে? তেওঁলোকৰ অফিচত এনেকুৱা ছিষ্টেম এটা কিয় ৰাখিছে? বোধহয় মানে মই এইটো ভাবোঁ যে যদি কৰ্মচাৰীসকলৰ ভোক লাগে তেওঁলোকে যাতে বাহিৰত যাব নালাগে, তাতে খাব পাৰে আৰু ভালদৰে কামত মন দি কাম কৰিব পাৰে। এইটো চাগে গুগলে বুদ্ধি কৰি কিনে তেনেকুৱা কিবা এটা ছিষ্টেম কৰি দিছে, যাৰ বাবে কৰ্মচাৰীসকল আৰু বাহিৰত যাব লগা নহয়। তাৰ মই আপোনালোকক কৈছোঁ 5 নম্বৰ ৰহস্য। আমি সকলোৱে, প্ৰায় সকলোবোৰ মানুহে জানোৱে যে চাইনাত গুগলটো বন্ধ কৰা আছে, চাইনাত গুগলটো বেন হৈ আছে। তাত গুগলত মানে বস্তু চাৰ্চ কৰিব নোৱাৰে। গতিকে চাইনাৰ মানুহবিলাকে এনেকুৱা এটা বুদ্ধি কৰিলে যে গুগলটোক উল্টাকৈ বনাই দিলে। আমি লিখোঁ GOOGLE, কিন্তু তেওঁলোকে লিখিলে ELGOOG, মানে আমি গুগল বুলি কওঁ আৰু তেওঁলোকে গুগলটোক উল্টাই দিলে, এলগুক কৰি দিলে। চাওক, চাইনাৰ মানুহবিলাকৰ ব্ৰেইন কিমান তেজ, কেঁচি দিমাগ হে ইয়াৰ। চাইনাটো উল্টা চিধা বস্তু বনায়, তেওঁলোকে আৰু গুগলটোও উল্টাকৈ লিখি দিলে। আমি লিখোঁ GOOGLE আৰু চাইনাই লিখে ELGOOG, মানে আমি গুগল লিখোঁ, তেওঁলোকে এলগুক লিখে। চাইনাৰ মানুহবোৰৰ কিন্তু তামাম মাথা দক, পাগল হৈ যাব লাগিব। কেতিয়াবা চাইনা যাব পাৰিলে ভাল লাগিল হয়। কথা আৰু কি ক'ম, চিং চিং চাং চাং চুং চুং চা, নাজানো একো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাব যে গুগলৰ এই ৰহস্যকেইটা বা তথ্যকেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যিসকল বন্ধু বান্ধৱীয়ে আপোনাৰ এইবোৰ কথা নাজানে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু শেষত তলত থকা ছাবস্ক্ৰাইব বটনটোত টিপি কিনে মোৰ চেনেলটোত
ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো বজাই দিব। আৰু আজিলৈ কি ক'ম, বাই 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 বাই। শেষত পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।